চুৱা লগাই দিয়া বুলি কৈ যে চুৱা লগাই দিছে চুৱা হৈ গৈছে চুৱা হৈ গৈছে চুৱা হৈ গৈছে চুৱা হৈ গৈছে যোগ্য পাতব লাগে আচলতে একজেক্টলি ৱৰ্ডটো হ'ল ৰঞ্জিত দাস ডাঙৰীয়া আপুনি যোগ্য পাতক আপুনি যোগ্য পাতক আপুনি যোগ্য পাতক আপুনি যোগ্য পাতক মোৰ হিচাপত আসাম এছেম্বলিটো ভাঙি পেলাই নতুন বনোৱাটো বেছি দৰকাৰ বুলি মই ভাবো যা এছামিছজों থ'थ' थाथानो बुंलाबायनोसै जिहेतु सार बिश्वजित दैमारिनि माखासे बाथ्राखौ बुंदों बावहाय सोरबा सासे व्यक्ति हिसाबै बुङाखै दे बिसोरो नोंथांमोना जिखिनि सानदों बेफोरबायदि नङा आंनि हिसाबाव जे आं नैबे मोनसे भिडिअखौ दाखालिनिफ्राय नागिरबाय थादोंमोन कयेकजन रिपर्टारफोरनावबो सोंदोंमोन नाथाय बिसोरो हराखै दङमोनब्लाबो मोनदोंब्लाबो हराखैमोन आं दाखालिनो बानायनो होननानै नागिरबाय थादोंमोन मोनाखैमोन खिन्थु दिनै फेसबुकआव बिराद खस्थ'नि गेजेरजों आं बोदलानो मोननाय जादों थ' बावहाय आङो थानो हायिलाय ट्राइबेलनि बाथ्राखौ बुंदों एज ए ट्राइबेल हारिखौनो ट्राइबेल गोष्ठीखौनो बिथांमोना असनमान खालामदों दिनै ट्राइबेलनिफ्राय सार सर्बानन्द सन'वाल बिबो दिनै आसामनि चिफ मिनिस्टार जादों जोंनि ट्राइबेलफोरनि थाखाय बेसेबां गोग्गाथाव दा बिश्वजित दैमारि साराबो दिनै स्पिकार जादों दिनै बेसेबां असनमान खालामदों बामोनफोरा अन्तत बामोनफोरा बेसेबां असनमान खालामदों दिनै समायखिरा लाबाय मन्त्रि मा बिबान होयो हिमन्त बिश्व शर्मानि सायावसो जासिगोन नाथाय बिनि सिगांनो बियो बिश्वजित दैमारि सारा जाहाथे मन्त्रि बिबान मोना बे हिसाबै बिनि जाखिनि केलेंकारि दिनै बेखिनि बाथ्राखौ बुंखांदों थ' जाय हक आं गोलाव बाथ्रा बुङा एसामिसजोंसो माखासे बाथ्राखौ बुंगोन बावहाय जुदि एसामिस बाथ्रा बुंनाय गोरोन्थि जादोंब्ला गासैबो बर' रायजो राजानाव आं क्षमा बिखानाय थाबाय थ' जायखिजाया नैबे एसामिसजों नैबे सासे व्यक्तिया मा बाथ्रा बुंदों जों खोनासंग्रोनानै लाग्रोनि बिनि उनाव आं जा बा दाजा एसामिसजों बुंनो नाजानि जुदि गोरोन्थि जादोंबा आंनि एसामिस बुंनायाथ' क्लियार जाखाया मोजां जाखाया थ' क्षमा बिखानाय थाबाय এটা মন্দিৰ গণতন্ত্ৰৰ মন্দিৰটোক আজি কি কৰিলে আমি বেয়া চুৱা লগাই দিয়া বুলি কৈ যে চুৱা লগাই দিছে চুৱা হৈ গৈছে একদম গেলি গৈছে গংগা জলেৰে ধুব লাগিব গোটেই মন্দিৰটো গংগা জলেৰে ধুব লাগিব যোগ্য পাতব লাগে আচলতে একজেক্টলি ৱৰ্ডটো হ'ল ৰঞ্জিত দাস ডাঙৰীয়া আপুনি যোগ্য পাতক ভাল পুৰোহিত আনক কামাখ্যাৰ পৰা বা ক'ৰবাৰ ভাল পুৰোহিত আনি মানে আপুনি শান্তি জল ছটিয়াই পবিত্ৰ কৰক জেগাখিনি গেলাই গৈছে গোন্ধাই গৈছে গোটেই জেগাটো আৰু ক'ব লগা আছে কম পিছলে শৰ্মা না কি হয় তেখেত ডাঙৰে ভালখিনি কথা কৈছে মই ইমানখিনি কথা নকম বুলি ভাবিছিলোঁ তথাপিও অসমীয়া কথাত যিমানখিনি পাৰোঁ মই ক'বলৈ চেষ্টা কৰিম আৰু মই যিখিনি অসমীয়া কথা ক'ম অসমীয়া কথাটো ভালকৈ নহ'ব দে ক্লিয়াৰ স্পষ্ট অসমীয়া ভাষা নহয় মানে মিক্স হৈ যাব তো কথাটো হ'ল তেখেতে কৈছে আসাম এছেম্বলিটো ছাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই তাতে স্পীকাৰ হোৱাৰ কাৰণে চুৱা কিবা লাগিছে গংগা জলৰ পানীৰ লগত চাফা কৰিব লাগে না কোনোবা কামাখ্যা মন্দিৰৰ কিবা কিবি কি কৰিব লাগে যজ্ঞ দিব লাগে বৰ মানে হাঁহি উঠে এইটো ডাঙৰ কথা হাঁহি উঠি থাকে ইণ্টাৰেষ্টিং এইটো মানে এইটো যোনবিলাকে এই কথাটো কৈছে শিক্ষিত বহুতখিনি মোতকৈ আৰু বয়সতো ছিনিয়ৰ মানে শিক্ষা দীক্ষা চব ফালেও ছিনিয়ৰ তথাপিও ক'বলৈ নাপায় তথাপিও উপায় নাই তেখেতে যিখিনি যেনেকুৱা কথা কৈছে আপুনি যেনেকুৱা কথা কৈছে ছাৰ বিশ্বজিৎ দৈমাৰীয়ে কি কৰিছে কি কৰা নাই এইটো মই ক'বলৈ নাযাম কিন্তু ক'বলগীয়া এইখিনি কথাটো এইটোৱে যে মোৰ তো ছাৰ বিশ্বজিৎ দৈমাৰীয়ে স্পীকাৰ হোৱাৰ পিছত তাতে যে চুৱা লাগিল এইটো বৰ ডাঙৰ কথা আজি এই চুৱাৰ কথাটো কোৱাৰ লগে লগে মই আমাৰ ইয়াতে অকল বড়োৰ কথা নহয় ট্ৰাইবেল জনগোষ্ঠীবিলাকক মানে অসন্মান কৰিছে যোন মানুহে এনেকুৱা কথা কৈছে যিমানখিনি ট্ৰাইবেল জনগোষ্ঠী ইহঁতক অসন্মান কৰিছে কিয় মানে আমাৰ বড়ো জাতিৰ পৰা
বা আমাৰ ট্ৰাইবেল গোষ্ঠীৰ পৰা এজন স্পিকাৰ হৈছিলে আৰু ইয়াতে ক'ব লগা যে এজন ট্ৰাইবেল জনগোষ্ঠীৰ পৰা এজন চিফ মিনিষ্টাৰো হৈছিলে তাতেও ক'ব লগা আছে বহুতখিনি কিন্তু অসমত ট্ৰাইবেল জনগোষ্ঠীবিলাকক ভাল নজৰে নাচায় তেখেতৰ যিমানখিনি ক'ব লগা কথা মানে ইয়াতে বহুত কথা সোমাই আছে সুবিধা পাইছে সি ছাৰ বিশ্বজিৎ দৈমাৰীয়ে তাতে স্পিকাৰ হোৱাৰ পিছত যে ইয়াতে চোৱা হ'ল কিবা হ'ল এইটোতো ভাল কথা হোৱা নাই মানে ঘৃণা কৰাৰ নিচিনা হৈ আছে যদি চোৱা হৈছে কিয় ধুব লাগে কিয় গংগা পানীৰ লগত চাফা কৰিব লাগে নাযায় যিমান পানী লৈ আনক যজ্ঞ দিয়ক কিবা পূজা পাতল কৰি দিয়ক তথাপিও যি চোৱা লাগিছে এইটো চোৱাই যেনেকুৱা কৈছে এইটো মোৰ হিচাপত আপুনি যিমানখিনি চিন্তা ভাৱনা কৰি পেলাই কথা কৈ আছে মানে মোৰ হিচাপত আসাম এছেম্বলিটো ভাঙি পেলাই নতুন বনোৱাটো বেছি দৰকাৰ বুলি মই ভাবোঁ মোৰ হিচাপত এইটো কোনোবা পূজাৰী আনি পেলাই পূজা পাতল দিয়ক বা কোনোবা আনি পেলাই এতিয়া যে নতুন স্পিকাৰ হৈছে তেখেতক পূজা কৰিব দিয়া কিবা পানী আনি পেলাই যে চাফা কৰিবলৈ দিয়া এইটোতো ভাল কথা হোৱা নাই না এইটো মোৰ হিচাপত পুৰা হাতুৰা বা JCB লগাই পেলাই ভাঙি পেলাই নতুন বনাওক স্পিকাৰ ছাৰে আমাৰ বিশ্বজিৎ দৈমাৰী ছাৰে কি কাম কৰা নাই যোন মানুহে অসমীয়া কথাত বড়ো ভাষাত কথা ক'ব ইয়াতে ট্ৰেন্সলেট কৰা স্পিকাৰ এইবিলাকো আনি দি দিছে অসমীয়া কথাত ট্ৰেন্সলেট হৈ যায় বড়ো ভাষাত কথা ক'লে অসমীয়া ট্ৰেন্সলেট হৈ যায় ইংলিছতো হৈ যায় ইংলিছত কথা ক'লে বড়ো ভাষাটো ট্ৰেন্সলেট কৰিব পাৰে এইখিনি তাৰ বাহিৰে বহুত কাম কৰিছে তাতে কিয় চোৱা লাগিল তাৰমানে ইয়াতে বিশ্বজিৎ দৈমাৰী ছাৰে কিবা এটা কৰিছে মই এইটো ক'বলৈ নাযাম ভাতত কিবা হৈছে বা কম্পিউটাৰত কিবা হৈছে বা ক'ৰবাত লোন ধন হৈছে কি হৈছে মই এইটো ক'বলৈ নাযাওঁ লোন ধন হোৱাটো মই ক'ব লগা আছে ইয়াতো 5 বছৰ আপোনালোকে ক'ত সোমাই আছিলে 5 বছৰত কোনটো নদীত গা ধুই আছিলে কোনটো সাগৰত গা ধুই আছিলে 5 বছৰত যেতিয়া বিশ্বজিৎ দৈমাৰী ছাৰে স্পিকাৰৰ পৰা ওলাল তাতে এতিয়াহে বিশ্বজিৎ দৈমাৰী ছাৰৰ কিবা লোন ধন কৰা কিবা কৰা চোৱা চুটি হোৱা এইবিলাক ওলাইছে এতিয়াহে এই টেমাটো ক'ত ৰাখিছে এই টেমাটো 5 বছৰত আপোনালোকে দুজনে APW নে কি এই সংগঠনটো ক'ত কোনটো নদীত গা ধুই আছিলে কোনটো সাগৰত গা ধুই আছিলে কোনটো কিবা সোমাই আছিলে আজিহে ঘপককৈ ওলাই গ'ল ইমানতে ৰাখিলোঁ ধন্যবাদ